Hello guys, আজি পুনৰ এটা আপোনালোকৰ নতুন ভিডিও লৈ আহিছো সৰু এটা আমি আমাৰ ইয়াত ভাগ্য ভাল আজি বৰবিয়া এখন পাইছো বৰবিয়াখন বড়ো মানুহ হয় আজি বড়ো ছোৱালী আনিছে তেওঁলোকে নগাঁও নে ক'ৰপৰা আজি ৰিসেপশন আছে ৰিসেপশন ওলাইছো আমি ঘৰখনৰ পৰা আমাৰ জাজোৱালীজনী ওলাই গৈছো আৰু বিয়া পাম বিয়াখনত আমি এনেকৈ বহু কইনা দৰা আপোনালোকক দেখুৱাই আছো আমি ওলাই আছো গোটেইজনী ওলাই আছো বোৱাৰীজনী তাৰপিছত এয়া আমাৰ বোৱাৰীজনী এয়া মাহী হয় আলহী লখিমপুৰৰ পৰা আহি আছে তাৰপিছত এয়া আমাৰ এনাইদেউ আইতা এনাইদেউ বুলি ক'লে বহুতে বুজি নাপায় এয়া আহিছে আমাৰ এই 3 নম্বৰ বোৱাৰীজনী মা হয় আমাৰ চবৰে মা হয় লখিমপুৰৰ পৰা আহিছে বিয়া খাবলৈ Sandungaw bonggar kaulaya lay zahab langba sonaya nari kumlaba langba aguni sandungaw bonggar kaulaya lay zahab langba sonaya nari kumlaba गर्मी কইনা বহি আছে বড়ো মানুহৰ বিয়া এখন ভাত খাবলৈ বোৱাৰী উঠাইছে নাই ফটো উঠাইছে বহি আছে এইটো দৰা এজনী কইনা ভাল বড়ো মানুহৰ বিয়া খাবলৈ আহি বহুত ভাল লাগিছে বড়ো মানুহ চব মাছ নিৰামিষ যাওঁগৈ ভাল লাগিলে বিয়া সেই আইহঁত বহি আছে আমি বিয়া খাই আহি গ'লো বিয়া খাই আহি গ'লো ঘৰ কইনা সন্ধিয়া হৈ আহিছে আমি আকৌ এতিয়া বিহু মেলা চাব যাম ভাবিছোঁ গোটেইকেইজনীয়ে হয় নহয় আমাৰ ইয়াত মুকলি জেং বিহু পাতিছে মুকলি বিহু জেং বিহু পাতি অকণমান চাই আহোঁ গোটেইকেইজনী জাজোৱালীকেইজনী আগত দুজনীমান দেওৰানী ভান গ'ল এয়া ভাইটি ছোৱালীজনী হাই গৈছে এয়া আমি কেইজনী আহি আছোঁ অথনি মৰা অথনি বাকীকেইজনী দেওৰানী গ'ল সেইকেইজনী আছোঁ আৰু এয়া ফুৰিও আহি আছে খাই আছোঁ ফাইনেলি আহি পালোহি ঘৰ আহি পাই ৰেষ্ট কৰিছোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ বিয়াখনৰ পৰা আহি তাৰপিছত ল'ৰা ছোৱালীকেইটাই আজি ওচৰতে মুকলি বিহু জেং বিহু পাতিছে অকণমান 10 মিনিট লাগে আৰু যাওঁতে তালৈ গৈছে মোকো মাতি থৈ গৈছে আমাৰ সৰু বোৱাৰীজনীয়ে কিন্তু যাবলৈ মন নাই এতিয়া যিহেতুকে সন্ধিয়া হৈ আহিছে
বহুত ভাগৰ লাগিছে গাটো আজি। তাৰপিছত পৰহিলৈ সোমবাৰে আমাৰ বহাগৰ 10 তাৰিখে আৰু এখন বিয়া আছে। সেই বিয়াখন যাম। আমাৰ নিজৰ বিয়া হয়, আমাৰ নিজৰ পৰিয়ালৰ বিয়াখন। আমি সেইখন বিয়াও দেখুৱাই যাম আপোনালোকক। আজিলৈ ইমানতে সামৰিলোঁ। বিয়াখন সৰু সুৰাকৈ জনাই নজনাই উঠায়ে থাকোঁ মই ভিডিঅ'বিলাক। গলতিও হৈ যায় মাজতে, মোবাইলবিলাক গলতি হৈ যায় টিপোঁতে কৰোঁতে, এডিট কৰোঁতে এদিন দুদিন দেৰিও হৈ যায়। তথাপিতো মোক ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব দেই। আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি থাকক, লাইক কৰক আৰু শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আপোনালোকক ভিডিঅ' যোগেই কৈছোঁ, আপোনালোকক বহুত বহুত মই ধন্যবাদ। আপোনালোকে যদি মোক ছাবস্ক্ৰাইব কৰি দিয়ে, ধন্যবাদ।